গাইজ স্বাগতম টু মাই ইউটিউব চেনেল। আহক আজি আমি টিহুলৈ ফুৰিব যাই আছোঁ। জলক আমি টিহুখন ফুৰি আহোঁ একবাৰ। এতিয়া আমি কানাহুন্দা পাৰ পাইছোঁ, চাব পাৰে। এইটো কানাহুন্দা নদী। ইয়াত বানপানী হৈছে, সেইটো পাৰেদি কানাহুন্দাটো ভাঙি গৈ সেই বৃহৎ এলেকা কৈঠালকুছি ডুব গৈছে। আমাৰো ইভাগে ভাঙিব খুজিছিল, কিন্তু আমাৰ ৰাইজৰ কষ্টৰ ফলত সেই নদীটো নাভাঙিল। পানী চাব পাৰে, সকলোকে আহিছে, একেলগে আহিছে। জলক আমি পথাৰিলৈকে যাই আছোঁ। এয়া নাকালবাৰীৰ সৌন্দৰ্য দেখক, কি ধুনীয়া মথৰি গছ পাই চাইলা, কি ধুনীয়া এলেকা। আপোনালোকে চাই ল'ব পাৰে একবাৰ। ৱাহ ৱাহ ৱাহ, ইয়াই সুন্দৰ এলেকা। এয়া মই জামৰ গছৰ ওপৰত টিউচন কৰিব জাম খাই আছোঁ। ভাই অকলে আহি কিনে গছৰ ওপৰত চাই লওক। এয়া জাম খাই ল'লোঁ। টিহুক লাগি যাই আছোঁ, সেই টিহুৰ ৰাস্তা। এই ৰাতিপুৱাই 5টা বজাতে আহিছোঁ, টিউচন আছে মোৰ, সেইকাৰণে 5টা বজাতে আহিছোঁ। ৰাস্তাত মানুহ চানুহ নাই কোনো, অকলশৰে চাইকেল মাৰি আছোঁ। মোৰ লগৰ চলিও নাই কায়ো, অকলশৰে যাই আছোঁ। টিহু গাইজ ভয়ো লাগে ৰাতিপুৱাই, তথাপিতো গাইজ সাহস কৰি আহি আছোঁ। চাইকেল ৰাইডিং কৈঠালকুছি টু টিহু। চলক আমি যাই থাকোঁ। মই যেতিয়া টিহু আহোঁ, এই ৰেলগেট পৰে। আজি ৰাতিপুৱা হ'ল না, 5:30 বাজে, সেইকাৰণে আজি ৰেলগেট নাই। চব কোনো মানুহো নাই। ৰেলগেট খোলা লকাৰ মোৰে দিন দিয়াৰ। চব গোটেই টিহু টাউনে বন্ধ হৈ গৈছে। মই অকলে বাপৰে বাপ, ঠেকচা মোৰ চাইকেলখন যাই পাই আছে গাইজ। কিমান চলিব চাইকেলেদি।